সদায় সদায় নিয়মিতভাৱে নিজৰ বাগিচাখনত পানী দি থাকিবলৈ বৰ কষ্ট লাগে বা সময়ো নাথাকে। আনৰ কথা নাজানো, মোৰতো বহুত সময় অসুবিধা হয় আৰু লগতে মই এলাহো কৰোঁ অলপ। সদায় সদায় পানী দি থকাটো নিয়মিতভাৱে মোৰ কাৰণে বহুত টান। লাগিলে সেই ফুলনি বাগিচাই হওক, সৰু শাকতলি এখনেই হওক আৰু তামোল বাৰীয়ে হওক লাগিলে, বা ফল মূলৰ বাৰীখনেই হওক, প্ৰত্যেকৰ ঘৰত সৰু মৰুকৈ বাৰী এখন আছেই। আৰু এইবিলাক পানী দি থকাটো বহুত কষ্টকৰ কাম। আৰু এতিয়াতো খৰালি ছিজন চলি আছে, ঠাণ্ডা দিন, গতিকে পানী দিবই লাগিব। একেবাৰে পানী নাইকিয়া হৈ গৈছে। সেইটো কাৰণে আমি মই কেইটামান পদ্ধতি কৰি গৈছোঁ, যিকেইটা কৰিলে পানীও বাচে আৰু সময়ো বাচে। তাৰমানে কম পানী দি আৰু বহুত দিনলৈকে নিদিয়াকৈ থাকিব পাৰি। আপোনালোকৰ লগত মই মোৰ যিকেইটা টিপছ সেইকেইটা মই শ্বেয়াৰ কৰিম এতিয়া। আপোনালোকে ভিডিঅ'টো চাই যাওক। প্ৰথম কথা হৈ গ'ল কি, আমি বহুত পানী যে দিব লাগে তেনেকুৱা কোনো কথা নাই। খালি পানীটো আমি স্মাৰ্টলি দিব লাগে। মানে যিকণ পানী দিওঁ যাতে পানীকণ ভালকৈ গছজোপাই পায় আৰু বহুত দিনলৈ থাকে, সোনকালে শুকাই নাযায়। আৰু যিবিলাক ডাঙৰ গছ আছে, বহুত ডাঙৰ ডাঙৰ গছ, ধৰি লওক তাৰ শিপাবোৰ বহুত তললৈ গুচি যায়, সেইবিলাকত আমি ৰেগুলাৰলি পানী দিব লাগে বা নিদিলেও চলি যাব আপোনালোকৰ। কিন্তু যিবিলাক 2 বছৰীয়া 3 বছৰীয়া পুলি গছ, কিবা পুলি ৰুইছে বা টাবত হওক, গ্ৰ' বেগত হওক, এইবিলাকত বহুত সোনকালে পানীটো শুকাই যায়। ইহঁতৰ শিপাবিলাকো তললৈ পানী বিচাৰি যাব পৰা দূৰলৈকে নাযায়। গতিকে এইবিলাক গছত আমি পানীটো নিয়মিতভাৱে দি থাকিবই লাগিব। আৰু আজিকালি জানে মানুহৰ কিমান সময়ৰ অভাৱ, সেইটো কাৰণে কিছুমান বুদ্ধি খটাব লাগিব যাতে সদায় সদায় আমি পানী দি থাকিব নালাগে। এতিয়া প্ৰথম কথাটো আহিলে, পানী আমি যেতিয়া দিম তেতিয়া কি হ'ব, ঢলকৈ মানে একদম পটককৈ ঢালি দিলে, বাল্টি এটা ল'লোঁ, বাকেট এটা ল'লোঁ বা মগ এটা ল'লোঁ, ঘপকৈ যদি ঢালি দিওঁ, কি হয় গছৰ গুৰিত তেতিয়া উটি যোৱা চান্সটো থাকে। ধৰি লওক মটৰৰ পাইপেও যদি দি দিওঁ স্পীডত, তেতিয়া কি হয় পানীটো জেগাৰ পৰা উটি গুচি যায়। তেতিয়া কি হয়, মাটিটোৱে শুহিবলৈ নাপায়। সেইটো কাৰণে পানী দিওঁতে সদায় লাহে লাহে ঢালিব লাগে, যাতে মাটিয়ে শুহিবলৈ সময়কণ পায়। আপোনালোকে চাব, বহুত ডাঙৰ বৰষুণ আহিলে ৰাস্তা পদূলিবোৰ বৰষুণ দিয়াৰ পিছতে ধুনীয়াকৈ সোনকালে শুকায়ো যায়। কিন্তু চিপকৈ বৰষুণ দি থাকিলে ভিতৰলৈকে ৰাস্তাটো গেলি যায়। যিটো মাটিৰ ৰাস্তাৰ কথা কৈছোঁ, ভিতৰলৈকে আমাৰ ঘৰত ধৰক চোতাল যদি মাটিও আছে, তেতিয়া আপোনালোকে গম পাব, চিপ বৰষুণ দি থাকিলে মানে লাহে লাহে পৰে যে বৰষুণটো বহুত দেৰিলৈকে পৰি থাকে, যে পানীটো মাটিটোৱে টানিব পাৰে আৰু বহুত দিনৰ কাৰণে মানে সি এবজৰ্ব কৰে কাৰণে গেলি যায়। আৰু ডাঙৰ বৰষুণ আহিলে ধুই লৈ উটি গুচি যায়। সেই ছেইম প্ৰচেছ আমি গছজোপা বা পুলিটোত পানী দিওঁতেও খুব জোৰকৈ দি দিলে, সোনকালে দি দিলে কি হয়, পানীটো এবজৰ্ব নকৰে, গুচি যায়। সেইটো কাৰণে আমি পানী দিওঁতে সদায় লাহে লাহে দিব লাগে। আৰু পৰাপক্ষত আমি ৰাতিপুৱা সময়ত দিব লাগে। দুপৰীয়া সময়ত দিলে কি হ'ব, আপোনাৰ ৰ'দে আকৌ পানী যিটো দিলোঁ সেইটো সোনকালে উৰুৱাই লৈ যাব। তাৰপিছত আগতে আমি শুনিছিলোঁ সদায় বাৰীখন হ'ব লাগে মাছ খাল। এতিয়া মাছ খাল মানে কি, ধৰি লওক আপোনাৰ বাৰীৰ মাজত খাল আছে বা পুখুৰী আছে, মানে মাছটো অলপ ঢালোঁ, তেতিয়া কি হয়, গোটেই বাৰীখনৰ যিটো সাৰ জাবৰ থাকে, গছপাত চছপাত পৰি যিটো সাৰ জাবৰ হয়, বৰষুণ দিলে সেই সাৰ জাবৰটো উটি গ'লেও কি হ'ব, সেই বাৰীৰ মাজৰ দ জেগাত জমা হ'ব। আৰু বেছি বৰষুণ দি থাকিলে এই জমা হোৱা জেগাত সাৰটো বহি যাব, লাহেকৈ ওপৰত পানীটো ওলাই গুচি যাব, কিন্তু বাৰীখনত সাৰটো থাকি যাব। কিন্তু যদি কাছপিঠীয়া হয় বাৰীখন, তেতিয়া কি হ'ব, সাৰে জাবৰে সকলোবোৰ উটি গুচি যাব। গতিকে বাৰীখন কাছপিঠীয়া হ'ব নালাগে। আৰু সেই প্ৰচেছটো মই স্মল স্কেলত কৰিছোঁ। মোৰ তামোল পুলিবিলাকত কি কৰিছোঁ, মই তামোল পুলিয়ে হওক বা আম পুলিয়ে হওক, এনেকুৱা ফল মূলৰ যিবিলাক সাঁচি পুলিও ৰুইছোঁ মই ভালেমান। তো তেনেকুৱাবিলাকত মই কি কৰিছোঁ, এই গুৰিটো ওচৰলৈ এনেকৈ অলপ ডাউন কৰি আনিছোঁ, যাতে বৰষুণ আহিলেও তাৰ তলৰ সাৰটো সোনকালে উটি গুচি নাযায়। বহুত ডাঙৰ বৰষুণ আহিলে নাজানো আৰু, কিন্তু মোটামুটি যেনেকুৱা বৰষুণ আহিলেও সেই সাৰটো উটি নাযায়। আৰু সেই ডাউনটো থাকিলে কি হ'ব, তেনেকুৱাত আমি সোনকালে পানীটো
মই এতিয়া যিটো ক'লোঁ মানে ঘপককৈ ঢালিব নালাগে, কিন্তু যদি এনেকুৱা এটা ডাউন এটা থাকে, গাঁত টাইপৰ হৈ থাকে, বেছি নহয় খুব কম পৰিমাণে, তেতিয়া খৰকৈও যদি ঢালি থৈ যাওঁ, সি উটি যাবলৈ, বাহিৰলৈ উটি যাবলৈ সুবিধাটো নাপাব। তাতে জমা হৈ থাকিব, তাৰপৰা লাহে লাহে মাটি এটাক আপোনাৰ তললৈ টানি আনিব। সেইটো এটা। তাৰপিছত আৰু এটা কি কৰোঁ মই, তামোল গছ বা যিকোনো ফল মূল বা যিয়ে গছ নহওক, তাত মই ভাৰ্মি কম্প'ষ্ট দিওঁ, মানে যিটো কেঁচুসাৰ দিওঁ, সি পানীটো ধৰি ৰাখিব। এতিয়া কেঁচুসাৰটো স্পঞ্জগতে কাম কৰিব, সি পানী ধৰি ৰাখিব। তাৰপিছতে আপোনালোকে আৰু দিব পাৰে, পুৰণা যদি গোবৰ আছে, পুৰণা গোবৰ দিব পাৰে, পাকঘৰৰ যিটো ফল মূলৰ বাকলি, যিটো আজিকালি কিটচেন ৱেষ্ট বুলি কওঁ আমি, ফল মূলৰ বাকলি, শাক পাচলিৰ বাকলি, এনেকুৱা যিবিলাক অদৰকাৰী থাকি যায় পাকঘৰৰ ৱেষ্ট, সেইবিলাক দিব পাৰে। সেইবিলাকেও পানীটো মোটামুটি ধৰি ৰাখে, আৰু সেইটো অলপ মানে গেলা টাইপৰ হৈ তাৰ পৰাও পানী অলপ অলপ গছে পাই থাকে। তাৰপিছতে আপোনালোকে যদি ঘৰত খৰি জ্বলাই ভাত পানী বা গৰু ছাগলীৰ দানা আদি বনায়, তেতিয়া তাত দেখিব, ফুটছাইটো কোৱা নাই মই, খৰিত ডাঙৰ ডাঙৰ এঙেঠা থাকি যায়, মানে এঙাৰ, কয়লা মানে আকৌ মাটি খান্দি যিটো কয়লা উলিয়াই পাহাৰৰ তলত এনেকুৱা, সেইটো কয়লাৰ কথা নাই কোৱা মই, কাৰণ সেইটো কয়লাৰ বিষয়ে মই নাজানিম, সেইটো কয়লা মই ইউজ কৰা নাই। কিন্তু যিটো আমি এঙেঠা পাওঁ খৰি জ্বলোৱাৰ পিছত, সেই এঙাৰটো যদি আপোনালোকে গছৰ গুৰিয়ে চুৰিয়ে দি ৰাখে, তেতিয়া সেই এঙাৰটো স্পঞ্জগতে কাম কৰিব, সিও পানীটো এবজৰ্ব কৰি ৰাখিব। আৰু পানীটো এবজৰ্ব কৰি ৰাখিলে কি হ'ব, লাহে লাহে ধুনীয়াকৈ তাক শিপাবোৰে বহুত দিনলৈ তাৰ পৰা টানি থাকিব পাৰিব। গতিকে সেইকেইটা আমি ব্যৱহাৰ কৰিব পাৰোঁ, মই তেনেকৈ ব্যৱহাৰ কৰোঁ। কিন্তু অকল সেইবোৰ বস্তু দিলেই নহ'ব, তাৰ ওপৰত কি কৰিব লাগিব, উৰি নাযাবলৈ। সেই মানে আপোনালোকে যিটো দিলে সাৰ জাবৰ, গছপাত চছপাতো দিব পাৰি, সাৰ জাবৰ যিখিনি পুৰণা জাবৰ সেইবোৰ দিলে, বা ভাৰ্মি কম্প'ষ্ট দিলে, ফুটছাই মানে কি এঙেঠা দিলে, তাৰ যিটো পানী এবজৰ্ব কৰি ৰাখি থৈছে, সেই পানীটো যাতে সোনকালে উৰি নাযাবলৈ তাৰ ওপৰত মালচিং কৰিব লাগিব। মালচিং পেপাৰো পায়, কিন্তু আমাৰ তেনেকুৱা ঘৰতে তাতকৈ ভাল মালচিঙৰ উপায় আছে, আমি পেপাৰ নিকিনিলেও হয়। যদি ডাঙৰ খেতিয়ক হয়, তেখেতলোকক বাৰু তেনেকুৱা প্ৰয়োজন হ'ব মালচিং পেপাৰ, অনলাইনত কিনিবলৈ পাই যায় বা বজাৰতো পাই যায়। কিন্তু আমাৰ নৰ্মেলি আমি যিবিলাক ঘৰত কম পৰিমাণৰ বস্তু কৰোঁ, খেতি কৰোঁ, আমাৰ কাৰণে ঘৰতে মালচিংটো উপলব্ধ। মালচিং এতিয়া ক'ত পাব? ঘৰত। এতিয়া মালচিং আমি বৰ্তমান ধৰক ধান চান কাটি হৈ গ'ল পথাৰত, সেই ধানৰ যিবিলাক নৰা থাকি গৈছে, সেই নৰাবোৰ কাটি আনি এই যিবিলাক বস্তু দি ৰাখিছে আপোনালোকে গোবৰ জাবৰ, তাৰ ওপৰত ঢাকি দিব পাৰে নৰাখিনি। তেতিয়া কি হ'ব, ৰ'দ ডাইৰেক্ট নপৰিব, আৰু ৰ'দ নপৰিলে তাৰ এভাপৰেশ্যনো নহ'ব, এখন ধৰক চালি এখন নিচিনা হৈ থাকিব, সি নুশুকাব সোনকালে, বা বতাহেও তাক উৰুৱাই নিব নোৱাৰিব। গতিকে মালচিংটো দিব লাগিব তাৰ ওপৰত, অকল সেইকেইটা বস্তু দিলেই নহ'ব। নৰা দিলে, তাৰপিছতে আপোনালোকে ধানৰ বাকলি, যিটো ডাঙৰ মিলত যেতিয়া ধান কুটাই বাকলিবোৰ থাকি যায়, সেই বাকলিটো যদি ক'ৰবাত পায়, বা ব্ৰইলাৰ ভুচিত পাই যায় সেই বাকলিটো, সেই তেনেকুৱা সেইটো কভাৰিং দিব পাৰে। তাৰপিছত আছে কাঠমিলত আমি কাঠ যেতিয়া ফলাওঁ, তাত কাঠৰ গুড়ি বহুত ওলায়, সেই কাঠৰ গুড়িটো মালচিং হিচাপে আমি ব্যৱহাৰ কৰিব পাৰি। আৰু এটা ব্যৱহাৰ কৰিব পাৰি, সেইটো হৈ গ'ল ধানৰ বাকলি ক'লোঁ, কাঠমিলৰ ক'লোঁ। তাৰপিছতে আপোনালোকে ইউজ কৰিব পাৰিব কলগছ টুকুৰিকৈ কাটি ল'লে, কলগছৰ টুকুৰাবিলাকো যদি গছৰ গুৰিত দি দিয়ে, সেয়াও মালচিঙৰ গতে কাম কৰিব। লগতে কলগছজোপাৰ পৰা জেক এটা পায়ো থাকিব, পানী জেক, গতিকে কলগছৰ টুকুৰাও দিব পাৰে। আৰু শুকান জাবৰ জোঁথৰ যি আছে বাৰীত, ধৰি লওক গছপাত চছপাত তেনেকুৱা শুকান জাবৰ জোঁথৰ যি আছে, সেইবিলাকেও ঢাকি থ'লে মালচিং হৈ যায়। আৰু গছেতো নিজেই পাত চাত সৰুৱায়, সেই পাতবোৰ সৰিও অট'মেটিকে এটা নেচাৰে, আমাৰ প্ৰকৃতিয়ে নিজেই নিজৰ মালচিংটো কৰি থাকে, আমিহে খালি কি কৰোঁ, সেইবোৰ চাফা কৰি ধৰক আঁতৰাই দিওঁ। কিন্তু যদি সেইবিলাক চাফা নকৰোঁ, আঁতৰাই নিদিওঁ, তেতিয়া সেই মালচিংটো তাত অট'মেটিক হৈ থাকে। সেইটো হৈ গ'ল মালচিং। এতিয়া আহিলে আপোনালোকৰ টাব বা গ্ৰ' বেগত যদি কোনোবাই কৰে, মানে বহুতে কৰে, ময়ো কৰিছোঁ, টাব বা গ্ৰ' বেগত খেতি, লগতে ফুলপুলিও ৰুওঁ। এতিয়া তাত কি কৰিব পাৰি,
তাত এনেকুৱা সৰু আপোনালোকৰ ঘৰত যদি পানী বটল আছে, পানী বটল ল'ব, পানী বটলৰ মুখখনৰ ফালে সাঁফৰখন মাৰিয়ে থ'ব, সৰু সৰু চাই ফুটা 2টা বা 3টা কৰিব। তাৰপৰা বেক যিটো তল পানী বটলৰ তল ছাইড তাত লাহেকৈ সৰু ফুটা এটা কৰিব যাতে পানী ভৰাব পাৰে। আৰু সেই পানী বটলটো মাথাটো টাবটোত বা গ্ৰ' বেগত অলপমান পুতি থৈ দিব, ফুটাকেইটা ঢাক খোৱাকৈ, আৰু ওপৰত পানী ভৰাই দিব। তেতিয়া কি হ'ব, বহুত দিনলৈ শ্ল' ৰিলিজ কৰি থাকিব। তেতিয়া আপোনালোকৰ সদায় সদায় পানী দি থাকিবলৈ প্ৰয়োজন নাই। এতিয়া ধৰক আমি ঘৰত মানুহ আজিকালি একেবাৰে কম, বেছি মানুহেই নাই। আমাৰ কি হয়, ফুৰিবলৈ যাবলগীয়া হয় কেতিয়াবা, আৰু কি হয় 3-4 দিন 5 দিনৰ পিছত আহি দেখোঁ যে ফুলবিলাক চব মৰহি যায়, পানী দিয়া মানুহটো নাই। সেইকাৰণে তেনেকুৱাবিলাক কৰিব পাৰি। সেই বটলত যদি আপুনি সৰহকৈ ভৰাই থৈ যায়, সেই বটলে লাহে লাহে ৰিলিজ কৰিব আৰু বহুত দিনলৈকে পুলিটোৱে পানী পাই থাকিব অট'মেটিক। আৰু এটা আছে, এই শ্লাইনৰ পাইপডাল ইউজ কৰিব পাৰে, বা শ্লাইন আজিকালি প্লাষ্টিকৰ যিটো শ্লাইনৰ বটল থাকে, লগত পাইপে চাইপে থাকে, সেই বটলটোতো পানী ভৰাই আপুনি শ্লাইনৰ যিডাল পাইপ সেইডাল গছৰ গুৰিত দি ৰাখিব পাৰে। সেইটো ড্ৰিপ ইৰিগেশ্যনৰ লগতে ব্যৱহাৰ কৰিব পাৰে। তাত তাৰ ভলিউম কি আছে শ্লাইনৰ পাইপডালত, লাহে লাহে টুপ টুপকৈ পৰি থকাৰ আগতে পৰিবলৈ আপোনালোকে সেই ভলিউমটো মিলাই ল'ব পাৰে। সেইভাগে আপুনি অকল টাবত বা গ্ৰ' বেগতে নহয়, সৰু সুৰা শাক পাচলিটো কৰিব পাৰে। সৰু সুৰা বুলি কওঁতে মানে ধৰি লওক জাতিলাও এজোপা কৰিলে, ৰঙালাও এজোপা কৰিলে, তেনেকুৱা ৰঙালাও জাতিলাওটো সেইটো ছিষ্টেম কৰি থ'ব পাৰে। তেতিয়া সি টুপ টুপকৈ বহুত দেৰি মূৰে মূৰে পৰি থাকিব, আৰু সেই পানীৰ জেকটো ধুনীয়াকৈ পাই থাকিব, গছজোপাই বা গছপুলিটোৱে পাই থাকিব। সেইটো এটা কাম আপোনালোকে কৰিব পাৰে। আৰু আপোনালোকক এটা কথা সুধোঁ, আপোনালোকে বাৰীত পানী দিবলৈ কি পানী ব্যৱহাৰ কৰে বাৰু? কমেণ্টত মোক জনাব। টিউবৱেলৰ পানীয়ে ব্যৱহাৰ কৰে নে খালৰ নাদৰ নে পুখুৰী পানী? মই ভাবোঁ পুখুৰী পানীটো বেষ্ট, আৰু মই পুখুৰী পানীয়ে ইউজ কৰোঁ। বাকী বিলৰ চিলৰ কথা নাজানো, বিলৰো ভালেই হ'ব বা নদীৰো ভালেই হ'ব, কিন্তু যিটো আমাৰ হেৰি পানী, ছাপ্লাই পানী টিউবৱেলত পানীতকৈ ছাপ্লাই পানীটো মাৰাত্মক। কেনেকৈ মাৰাত্মক মই কৈছোঁ দেই। ছাপ্লাই পানীত আপোনাৰ এটা কেমিকেল দিয়ে, যিটো আপোনাৰ চাফা হৈ থাকিবলৈ। মই কেমিকেলটোৰ নাম এতিয়া সদ্যহতে পাহৰি গৈছোঁ, কিন্তু পাইপবিলাক চাফা হৈ থাকিবলৈ ব্লিচিং মনত পৰিছে, ব্লিচিং পাউডাৰ দিয়ে। ব্লিচিং পাউডাৰ দি সেইটো চাফা কৰে। আৰু সেই ব্লিচিং পাউডাৰটো যেতিয়া ছাপ্লাই পানীত আহে আৰু গছজোপাত আমি দিয়া হয় ছাপ্লাই পানী, তেতিয়া কি হয়, গছজোপাই চুট পায়, কষ্ট পায়। ব্লিচিং পানীয়ে আপোনাৰ মানে তাত থকা যিবিলাক গছৰ গুৰিত থাকে সেইখিনিক অনিষ্ট কৰে। পৰাপক্ষত ব্লিচিং পানীটো নিদিব। আপোনালোকে আজি দি আছে, কালি দি আছে, একো নাই, কিন্তু কোনোবা এদিনা ছাপ্লাই পানীত আপোনাৰ কি হ'ব, সৰহকৈ সিহঁতি ব্লিচিং দি সেইদিনাখন চাফা কৰিব। আপুনিতো গম নাপাব সেইদিনাই যে ব্লিচিং সৰহকৈ আহিছে। তো সেই পানীটো সেইদিনা পৰিলে কিন্তু গছজোপাক ক্ষতি কৰি দিব। তাৰপিছতে টিউবৱেলৰ পানী যদি দিয়ে, তাততো জানে আৰ্ছেনিক, আইৰণ কিবাকিবি ধেৰ থাকে। গতিকে টিউবৱেলৰ পানীটো দিওঁতে সদায় 2 এদিন ষ্ট'ৰ কৰি লৈ তাৰ পিছতহে দিবলৈ চেষ্টা কৰিব। ডাইৰেক্ট মানে আজিয়ে টিউবৱেলৰ পৰা লৈ আজিয়ে দি দিবলৈ চেষ্টা নকৰিব। মানে 2 দিনমান ৰাখি পেলাই ষ্ট'ৰ কৰি দিবলৈ চাব। তাৰপিছত আৰু এটা আছে, বৰষুণৰ পানী যদি আপোনালোকে সংগ্ৰহ কৰিব পাৰে, বৰষুণৰ পানীটো বহুত ভাল। বৰষুণৰ পানী সংগ্ৰহ কৰিব পৰা যদি ছেটআপ কৰি ল'ব পাৰে, বহুত ভাল। কাৰণ বৰষুণৰ পানীত নাইট্ৰজেনো পায়, বহুত পৰিমাণে পায়। বতাহততো নাইট্ৰজেন উৰি আছে, যেতিয়া বৰষুণ দিয়ে নাইট্ৰজেনটো তাত বৰষুণৰ পানীত গুচি আহে। সেই নাইট্ৰজেনৰ পানীটো যেতিয়া আপোনালোকে দিব, গছবোৰো খুব সোনকালে বঢ়া যায়। সেইটো কাৰণে আপোনালোকে দেখিছে, যিমান ৰেগুলাৰলি পানী দিয়ক, গছজোপা আপুনি ভালকৈ স্বাস্থ্যটো বঢ়াব নোৱাৰে। কিন্তু এজাক দুজাক বৰষুণ পোৱাৰ পিছত গছজোপা কি ধৰণে একদম ধুনীয়াকৈ বাঢ়ি আহে। কাৰণ সেইটোৱে, নাইট্ৰজেনটো পাই যায় বৰষুণৰ পানীত। আৰু আমি দিয়া পানীটো পাত তেনেকৈ নাইট্ৰজেন পাবলগীয়া নাই, প্ৰশ্নই নাপায়, নাইট্ৰজেনটো নাপায়। গতিকে সেইটো এটা ছিষ্টেম আছে। পানী আপোনালোকে হেৰি বৰষুণৰ পানী ষ্ট'ৰ কৰিব পাৰিলে হৈ যাব। তাৰপিছত মই সদায় পুখুৰী পানী দিওঁ। এতিয়া পুখুৰী পানী কেলৈ দিওঁ? প্ৰথম কথা, পুখুৰী পানীত তেনেকুৱা পয়জনাছ মানে একো কেমিকেলটো নাই।
কিন্তু এটা ফাৰ্টিলাইজাৰ আছে, মানে সাৰহে এটা পায় তাত। আপোনালোকে নাম শুনিছে চাগে, বহুতেতো শুনিছে, DAP সাৰ বুলি কয়, দোকানত কিনিবলৈ পায় সাৰৰ দোকানত। তাত কি থাকে, ডাই এমনিয়াম ফছফেট, তাৰমানে এমনিয়া থাকে আৰু ফছফৰাছ থাকে। আগৰ ভিডিঅ'ত আপোনালোকে চাই ল'ব ফছফৰাছ ক'ৰ পৰা পায়, মই ডেছক্ৰিপশ্যনতো দি দিম। ফছফৰাছটো আমি জৈৱিকভাৱে ঘৰতে কেনেকৈ বনাব পাৰোঁ বা পাওঁ সেইটো বিষয়ে মই ভিডিঅ'ত ধুনীয়াকৈ দিয়া আছে, আপোনালোকে ফছফৰাছটো পাই যাব। এতিয়া এমনিয়াটো ক'ৰ পৰা পাওঁ, এই পুখুৰীৰ পানীৰ পৰা পাওঁ। মাছ থাকিব লাগিব কিন্তু পুখুৰীটোত, মাছৰ মলৰ পৰা সেই এমনিয়াটো প্ৰডিউচ হয় পুখুৰী পানীত। আৰু সেইটো কাৰণে এমনিয়াটো আকৌ বহুত প্ৰয়োজন গছৰ কাৰণে। সেই মাছৰ মলৰ পানীটো যেতিয়া আমি দি দিওঁ তেতিয়া এমনিয়াটো গছজোপাই পাই যায়। সেইটো কাৰণে পুখুৰী পানীয়ে মই সদায় ইউজ কৰোঁ। আৰু পুখুৰী পানী মই ভাবোঁ মোৰ কাৰণেতো সকলোতকৈ বেষ্ট। আপোনালোকেও পাৰিলে ইউজ কৰক পুখুৰী পানী যদি আছে, আৰু যদি নাই তেতিয়াতো উপায় নাই। তাৰপিছতে আৰু এটা মই আপোনালোকক দেখুৱাম, এই এনেকুৱা সৰু সৰু গছৰ কিবা হাবি জাবি অলপ গজে আৰু ছিজনত, এনেকুৱা ড্ৰাই ছিজনত বা বাৰিষা ছিজনততো গজিবই, এনেকুৱা খৰালি ছিজনতো গজে। পৰাপক্ষত ভুলতো সেইখিনি চাফা কৰি নিদিব। বাৰীখন চিকুণ কৰি থওঁ বোলে এই গছ বন হাবি জাবিবোৰ চব কাটি দিওঁ, সেইটো নকৰিব। প্ৰকৃতিৰ কেনেকুৱা ইমান সুন্দৰ, চব আমাৰ মূৰৰ ওপৰত চুলি দিছে কিহৰ কাৰণে? আজি যদি চুলিখিনি মই চব কাটি পেলাওঁ তেতিয়া মোক ৰ'দে বেছিকৈ ধৰিব নে নধৰিব? ধৰিব। এই চকুৰ চেলাউৰি যদি এইটো উঠাই দিওঁ, মই চকুৱে চাগে মেলিব নোৱাৰিম, লগতে চকু পাখি আছে। কেনেকৈ প্ৰটেকশ্যন লেয়াৰটো দি ৰাখিছে প্ৰকৃতিয়ে, তেনেকৈ প্ৰকৃতিয়ে মাটিকো প্ৰটেকশ্যন লেয়াৰ এটা দিছে। আপুনি দেখিব খালী মাটি এনেই পৰি নাথাকে, তাৰ ওপৰত বন গজি যাব। আৰু যিটো মাটি একোৱে নগজে সেইটো মাটিয়ে নহয়, সেইটো ধূলি বা ধৰি লওক বালি বুলি ক'ব পাৰিব আপুনি। আৰু যিটো প্ৰকৃত মাটিটো যদি জীৱিত হৈ আছে, তাত সৰু সৰু গছ গজি হ'লেও তাক কভাৰিং এটা প্ৰটেকশ্যন দিবই। সেই একেধৰণে আমাৰ বাৰীৰ মাজতো এনেকুৱা সৰু সৰু গছপুলি হাবি জাবি গজিব। আৰু এই হাবি জাবিবোৰ কিহৰ কাৰণে গজিছে? এই মাটিটো ঠাণ্ডা কৰি ৰাখিবলৈ, তাৰ জেকটো ৰাখিবলৈ। আৰু যদি আমি এইখিনি আৱৰ্জনা বুলি বা দেখিবলৈ বাৰীখন সুন্দৰ লগা নাই বুলি চব চাফা কৰি পেলাওঁ, লোকচানটো আমাৰহে আছে। সেই তেনেকৈ প্ৰকৃতিয়ে গছপাত হৰুৱাই দিছে নিজে নিজে গছৰ পৰা নিজৰ খাদ্য হ'বলৈ, মাটিডোখৰ কভাৰিং কৰিবলৈ, লগতে সৰু সৰু গছপুলি চছপুলি এনেকৈ নিজে গজি গৈছে, লতা হাবি জাবি, সেইটো নিজৰ প্ৰটেকশ্যনৰ কাৰণেই কৰিছে। আৰু যিমানেই চফা কৰি থাকিব সি সিমানেই ট্ৰাই কৰি থাকিব নিজকে বচাবলৈ। গতিকে আমি সেইটো প্ৰকৃতিৰ কথাও ধ্যান দিব লাগে। যদি আপোনাৰ গছপুলি এটা সৰু পুলি এটা ৰুইছে, লতা হাবি জাবি এটা কমপ্লিটলি ঢাকি দিছে, তেতিয়া বেলেগ কথা, আপুনি সেইটো উলিয়াই দিছে, তাৰ ওচৰে পাঁজৰে অলপ চাফা কৰি দিছে। কিন্তু এনেকুৱা হ'ব নালাগে যে যিজোপা গছ এজোপা ওখয়ে যথেষ্ট আৰু তাৰ তলতহে সৰু সৰু গেন্ধালি বন ধৰক এনেকুৱা দুবৰি বন কিবা কিবি গজি আছে, সেইখিনিও যে আমি চফা কৰিব লাগে, কোনো প্ৰয়োজন নাই। কাৰণ গছজোপাই ৰ'দ বতাহ যিটো পাব লাগে সি ওখ যেতিয়া পাইছেই, এই তলৰ চাপৰখিনিয়ে মাত্ৰ তাক কভাৰিং ৰাখিছে। সেইটো এটা আপোনালোকে মন কৰিব, তলডোখৰ পৰাপক্ষত তেনেকৈ ক্লিয়াৰ কৰি নেপেলাব। তেতিয়াও পানীটো সি জেকটো ৰাখেই, আৰু কম পানী দিলেও বহুত দিনলৈ চলি থাকে। আপুনি যদি সপ্তাহত 2 বাৰ পানী দিছিলে, এইবিলাক প্ৰচেছ যদি আপোনালোকে কৰে, মাহেকত 2 বাৰ দিব লাগিব। হয়তো তাতকৈ কম দিলেও হৈ যাব, এবাৰ দিলেও হৈ যাব পাৰে, কিন্তু 2 বাৰ দি দিব, 2 বাৰ দিলে চলি যাব। আৰু মই যিটো ফৰ্মুলা ইউজ কৰোঁ বেছিকৈ, এইখিনি বস্তুটো দিওঁৱেই, যি সাৰ জাবৰ, যি স্পঞ্জৰ কাম কৰিবলৈ আছে, যিখিনি গোবৰ জাবৰ ভাৰ্মি কম্পষ্ট, সেইবোৰতো দিওঁৱেই। লগতে মোৰ পানী দিয়া প্ৰচেছটো কি, মোৰ সময় একেবাৰে নাটনি যিহেতু, মই গোটেই ড্ৰিপ ইৰিগেশ্যন ছেটআপ কৰি ৰাখিছোঁ। প্ৰত্যেকটো গছপুলি, প্ৰত্যেকজোপা গছৰ গুৰিয়ে গুৰিয়ে মোৰ ড্ৰিপ ইৰিগেশ্যনৰ পাইপ দি থোৱা আছে। মই মাত্ৰ ৰাতিপুৱাই শুই উঠি বৰ্ডত ছুইচটো দিবগৈ লাগে। ছুইচ দিয়াৰ লগে লগে মটৰে পুখুৰীৰ পৰা পানী টানি প্ৰত্যেকজোপা গছত দি দিয়ে। আৰু ড্ৰিপ ইৰিগেশ্যনৰ ছিষ্টেমটো এনেকুৱা, মই ড্ৰিপ ইৰিগেশ্যন আৰু স্প্ৰিংকলাৰ দুটা বস্তু আছে। স্প্ৰিংকলাৰ হৈ গ'ল এনেকৈ ঘূৰি ঘূৰি যে ছেটিয়াই থাকে পানীটো, সেইটো হৈ গ'ল স্প্ৰিংকলাৰ। আৰু ড্ৰিপ হৈ গ'ল টোপাল, এটোপাল এটোপালকৈ পৰি থাকিব। স্প্ৰিংকলাৰত দিলে কি হয়,
পানীটো বহুত ৱেষ্টেজ হৈ যায় কিন্তু ক'ৰবাত আপুনি স্প্ৰিংকলাৰো ইউজ কৰিব লাগিব সেইটো বেলেগ এটা ভিডিঅ'ত মই সেইটো টপিক ডিছকাছ কৰিম ক'ত স্প্ৰিংকলাৰ ইউজ কৰে ক'ত ড্ৰিপ ইৰিগেশ্যন ইউজ কৰে নহ'লেতো এতিয়া ক'বলৈ গ'লে বহুত দীঘলীয়া হৈ যাব গতিকে মই ড্ৰিপ ইৰিগেশ্যন ইউজ কৰোঁ আৰু ড্ৰিপ ইৰিগেশ্যনত সৰু যিটো ফুটা থাকে পাইপত সেই ফুটাটোত মানে এটা লিমিটেড হেৰি থাকে কিমান লিটাৰ পানী কিমান ঘণ্টাত সি এৰি দিব আৰু লগতে আপুনি এক্সট্ৰা নজেলো কিনিবলৈ পায় যে মোৰ অলপ ডাঙৰ পুলি 3-4 বছৰ হৈ গ'ল তাক কিমান পানী লাগে মাহেকত বোলে সপ্তাহত তাক 5 লিটাৰ বা 10 লিটাৰ হৈ গ'ল দিলেই হৈ যাব গতিকে 10 লিটাৰ পোৱাকৈ তেনেকুৱা নজেল ফিটিং কৰি দিব পাৰে পাইপত আৰু একেবাৰে কম সৰু পুলি মানে এমাহ 2 মাহ হৈছে তাকতো 10 লিটাৰ প্ৰয়োজন নাই তাক ধৰি লওক আপোনাৰ আধা লিটাৰো হৈ যাব পাৰে এই আধা লিটাৰ কাৰণেও তেনেকুৱা নজেল পাই যায় যোনটো পুলি তেনেকুৱা নজেল লগাই দিছোঁ মই চবতে আছে সেইটো ছিষ্টেম কৰি থোৱাৰ কাৰণে মই মাত্ৰ ছুইচটোহে দিব লাগে আৰু ড্ৰিপ ইৰিগেশ্যনৰ বিষয়ে যদি মোৰ যিটো ছেটআপ মই কৰি থৈছোঁ ধুনীয়াকৈ আপোনালোকৰ যদি চাবলৈ মন আছে তেতিয়া আপোনালোকে সকলোৱে মোক কমেণ্ট কৰিব সৰহকৈ যদি মই কমেণ্ট পাওঁ তেতিয়া মই নিশ্চয় ইয়াৰ ওপৰত এটা ভিডিঅ' বনাই আপোনালোকৰ আগত প্ৰস্তুত কৰিম আপোনালোকে চাইও ভাল পাব উপকৃতও হ'ব যিসকলে ড্ৰিপ ইৰিগেশ্যনৰ বিষয়ে ভালদৰে ধৰক এতিয়াও বহুতে নাজানিব পাৰে নজনাসকলৰ কাৰণে বহুত সুবিধা হ'ব আপোনালোকে খালি কমেণ্ট কৰিব সৰহকৈ কমেণ্ট আহিলে মই নিশ্চয় ড্ৰিপ ইৰিগেশ্যনৰ বিষয়ে দেখুৱাম আৰু অৱশেষত ইমানখিনিকে ক'বলৈ আছিলে এটাই কথা কৈ থওঁ মাটিৰ লগত প্ৰকৃতিৰ লগত যিমানেই উলট পালট 19-20 কৰিবলৈ যাব আপুনি প্ৰকৃতিও আপোনাৰ লগত সিমানেই উলট পালট 19-20 কৰিব আগতে যেনেকৈ আমি ধৰক বাঁহৰ ঘৰ কেঁচা ঘৰ খেৰৰ চালিত আছিলোঁ ভালকৈ আছিলোঁ শান্তিত আছিলোঁ এতিয়া পকী ঘৰ হ'ল তাৰ ওপৰত ছাদ ঢালিলোঁ এতিয়া এচিৰ প্ৰয়োজন হ'ল কাৰেণ্টৰ প্ৰয়োজন হ'ল কাৰণে আমি নদীত বান্ধ বনালোঁ ইটোতকৈ সিটো চাইকেলটো মানে খেলি মেলি হৈ গৈ আছে প্ৰব্লেমেটিক হৈ গৈ আছে গতিকে যিমান প্ৰকৃতিৰ লগত খাপ খাই থাকিব আমি সেইবোৰতো আমি টেকেল কৰিবগৈ ইমান সহজ নহয় সেইবোৰৰ কাৰণে আজিৰ তাৰিখত গ্ল'বেল ৱাৰ্মিঙো হৈ গৈছে কিন্তু যিটো পাৰোঁ আমি নিজৰ বাৰীখনতো ধৰি লওক সেই প্ৰকৃতিৰ নিয়মমতেতো চলিবলৈ পাৰিম সিমানকণ আমি কৰিব পাৰিম গতিকে যদি পাৰোঁ তেতিয়া বহুত উজুৰ হৈ যায় বস্তুবিলাক ইমান কষ্ট একোৱে নাই বেছি চিন্তা কৰিলে আমুক কৰিম আমুক গছজোপা এনেকৈ মেইনটেইন কৰিম তামুক গছজোপা তেনেকৈ মেইনটেইন বেছি যদি কেলকুলেশ্যন কৰোঁ একো নহ'ব জাষ্ট প্ৰকৃতিৰ মতে থাকিবলৈ দিয়ক অলপ গছজোপাক ছাপৰ্ট দিয়ক আৰু গছজোপাও আপোনাক ফল দি থাকিব সেয়াই ক'বলগীয়া আছিলে ইমানখিনিকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব ধন্যবাদ